ये मतलब कितने महीने यहाँ पे ये स्नोफॉल होता है? मतलब अभी कितने दिन तक चलेगा ये? हाँ हाँ। আল্টিমেট আল্টিমেট আল্টিমেট। ওই আগত আছে এইটো চাৰ্চ। আমি শিৱজী মহাদেৱৰ মন্দিৰ পিছত এৰি থৈ আহিছিলোঁ। এতিয়া আগত আছে এটা চাৰ্চ, তো তালৈ গৈ আছোঁ। বন্ধুসকল বহুত ঠাণ্ডা ইয়াত। মানে হেণ্ড গ্লোভ পিন্ধিটো কেমেৰা কৰিবলৈ বহুত অশান্তি। মই উইদাউট হেণ্ড গ্লোভ কৰিছোঁ, মানে হাতটো একদম জঠৰ হৈ গ'ল, শিল হৈ গ'ল। মোৰ গাম গোটৰ ভিতৰত কিমান বৰফ সোমাই আছে চক। এইখিনি গলিব লাগিলে মোৰ জোতা মোজা চব মোজা তিতি শেষ হ'ব। এইফালে চক একো ধৰিব পৰা নাই, অকল বগা বগা বৰফৰ স্ন' ফ্লেক্স পৰি আছে। ওপৰত সূৰ্য ওলাবই পৰা নাই। তো বন্ধুসকল, এইটো বোলে 100 বছৰীয়া পুৰণা গীৰ্জা হয়। দূৰত আছে বৰফ চক বৰফ। আল্টিমেট বৰফ নহয় যেন কিবা কপাহে পৰি আছে ইয়াত। একদম পুৰা কমপ্লিট প্লেইন হোৱাইট। এজোপা গছতো পাত নাই, পাত আছে কিন্তু মানে বৰফ পৰি আপোনাৰ পুৰা চব হোৱাইট হৈ আছে। তো বন্ধুসকল, আমি আকৌ পাৰ পাই গ'লোহি। বহুত মজা লাগিলে আৰু 1-1.5 মাহ এনেকুৱা বৰফ পৰিব। তাৰপিছত এক ডেৰ মহিনাৰ কাৰণে আৰু বৰফ পৰিব ইয়াত। তাৰপিছত যেতিয়া উইণ্টাৰ শেষ হ'ব তেতিয়া আকৌ গ্ৰীনেৰী হৈ যাব এই জেগাডোখৰ। এই ঘৰবিলাক চখ। ঘৰৰ ৰূপৰ ওপৰত কিমান মোটা মোটা বৰফৰ লেয়াৰ। সেইবোৰ গাড়ী স্ন' চেন লগাই আহিছে। এই যিখন দেখিছে আপোনাৰ ফেঞ্চিঙৰ নিচিনা এইখনৰ হাইট 9 ফুট আৰু চক এতিয়া 9 ফুটৰ কিমান অংশ বাকী আছে। আৰু এইফালে চক কিমান স্ন', কিনাৰলৈ যাবলৈ ভয় লাগিছে। 9 ফুটৰ এখন ওখ ফেঞ্চিঙৰ নিচিনা মানে ৱাল বৰফত অলমষ্ট কমপ্লিট মানে সি ডুব খাই গৈছে। ভয় খাইছে। हम लोग आसाम से है। ভয় লাগি গৈছে, ইমান স্পীডত আহিলে মোৰ পেট খালী হৈ গ'লগে। তলত মানে ইমানে বৰফ জমা হ'ল, পুৰা এটা পকাৰ নিচিনা হৈ গ'ল তলত, ইমান পিছল।
গাড়ীয়ে লৈ গৈছোঁ তালৈ। ये पूरा साकू बन गया ना। ये वाला देख सकता हूँ। देख लो, उठा लो, अच्छा ले जाओ। এইডাল চক বৰফ গলি গলি পুৰা চাকু টাইপ হৈ গ'ল, মানে পুৰা পইণ্টেড হৈ গ'ল। পানী চখ, পানী পুৰা জাম হৈ গৈছে। এতিয়া কিবা এটা খাবলৈ বহিম ইয়াত, কি পায় চাবলৈ। তো বন্ধুসকল গুলমাৰ্গৰ পৰা আহি গ'লোঁ, আহি এতিয়া টাংমাৰ্কত ৰৈছোঁ অলপ। ভিউ দেখক, স্ন'ফ্লেক্স এতিয়াও পৰি আছে, স্ন'ফ্লেক্স বহুত ঠাণ্ডা। এইখনো বোলে বৰ ধুনীয়া হয় চাবলৈ, ইয়াত ৱাটাৰফলো আছে বুলি কৈছে, কিন্তু যিহেতু আমাৰ হাতত টাইম খুব কম, তো আজি যাবগৈ লাগিব। বাই দ্য ৱে overall experience was good. তো গাইজ, আজি আমি কাটৰা যোৱা কথা আছিলে, বাট স্ন'ফলৰ কাৰণে ৰাস্তা ব্লক হ'ল। তো আকৌ আমি শ্ৰীনগৰলৈ ঘূৰি আহিলোঁ গুলমাৰ্গৰ পৰা। প্লানটো চেঞ্জ হ'ল আমাৰ। তো কাইলৈ আৰ্লি মৰ্ণিং আমি ইয়াৰ পৰা ওলাম শ্ৰীনগৰলৈ, জম্মুলৈ, আৰু কি হয় দেখা যাওক। তো আমি এতিয়া গৈছোঁ আমাৰ গ্ৰেণ্ড স্বামী হোটেলৰ ওপৰৰ ভিউটো দেখাবলৈ আপোনালোকক। যিহেতু আজি প্লেনটো চেঞ্জ হৈ গ'ল কাৰণে আকৌ হোটেললৈ ঘূৰি আহিবলগীয়া হ'ল সকলো। তো আমি আপোনালোকক ওপৰৰ মই আহিব পৰা নাছিলোঁ, তো দেখাম এতিয়া ওপৰৰ পৰা ভিউটো।